Hello everyone, সকলোৱে নমস্কাৰ জনাই লগতে আসাম টেট 2021-22 চেনেলটো তৰফৰ পৰা সকলোৱে স্বাগতম জনাই আজি গুৰুত্বপূৰ্ণ ভিডিওটো আৰম্ভ কৰিব বিচাৰিছো। গতিকে বৰ্তমান সময়ত টেটৰ ৰিজাল্টৰ ৰিএভালুৱেশ্যন প্ৰচেছ চলি আছে। ইয়া সকলোৱে জ্ঞাত, ইয়া বাৰম্বাৰ কোৱাৰ প্ৰয়োজন নাই। গতিকে আমি ডাইৰেক্ট প্ৰত্যক্ষভাৱে আমি এটা বিষয়লৈ যাবলৈ বিচাৰিছো আৰু সেই বিষয়টো হ'ল খুব চৰ্চাত আছে। সেই বিষয়টো সামাজিক মাধ্যমত বিশেষকৈ তো সামাজিক মাধ্যমত কেনেকৈ বিষয়টো চৰ্চাত আছে আমি তাৰো আমি আভাস দিম। গতিকে বলক, একাংশ প্ৰাৰ্থী, মই নাম মেনশ্যন কৰিব বিচৰা নাই আৰু কোৱাটো ন্যায্য নহ'ব, লিগেল নহ'ব, এতিয়া বিচাৰিছে বা যি মেছেজৰ যি বজাৰ সৃষ্টি কৰিছে, যি ভাইৰাল কৰি দিছে মেছেজ, যি ধৰণৰ মেছেজ আদান প্ৰদান কৰিছে সমগ্ৰ ছ'চিয়েল মিডিয়াতে, সামাজিক মাধ্যমতে এজনে আনজনলৈ, সেয়া হ'ব পাৰে উত্তীৰ্ণ প্ৰাৰ্থী, সেয়া হ'ব পাৰে অনুত্তীৰ্ণ প্ৰাৰ্থী, কিন্তু এজনে আনজনলৈ যি ধৰণৰ আদান প্ৰদান কৰিছে, মেছেজৰ ট্ৰেনজেকশ্যন কৰা হৈছে, তাৰ পৰা কিছু কথা স্পষ্ট হৈ পৰে। আৰু সেইবোৰ হ'ল যে বৰ্তমান সময়ত হাইকোৰ্টলৈ চপাৰ সময় আহিছেনে? অপপ্ৰচাৰ চলি আছে, একাংশই অপপ্ৰচাৰ চলাইছে যে যি টেট অনুত্তীৰ্ণ প্ৰাৰ্থীসকল আছে তাৰে মাজত কিছু সংখ্যকে হাইকোৰ্টলৈ গোচৰ তৰিব, গুৱাহাটী উচ্চ ন্যায়ালয়লৈ। আৰু এই অপপ্ৰচাৰৰ কাৰণে এই সমগ্ৰ ৰিএভালুৱেশ্যন প্ৰচেছটোত ব্যাঘাত জন্মাব পাৰে। যদিহে বৰমৰীয়া ৰজাগৰীয়াসকলৰ দৃষ্টিগোচৰ হয় এই যি সমগ্ৰ মেছেজৰ আদান প্ৰদান কৰি আছে, তেন্তে কিন্তু বিপদ সুনিশ্চিত। সেই বিপদ যিসকল অনুত্তীৰ্ণ প্ৰাৰ্থী সেইসকলৰ হ'ব বেছিকে, আৰু উত্তীৰ্ণসকলেও কিন্তু হাৰি যাব নোৱাৰে। বিপদ দুয়োফালৰ পৰা আহিব। গতিকে এইখিনিতে যদিহে হাইকোৰ্ট কৰা হয়, কেতিয়া কৰা হ'ব, চিটুৱেশ্যন কি পৰিস্থিতিত হাইকোৰ্ট কৰা হ'ব, আৰু ইয়াৰ পজিটিভ ছাইড কি ওলাব, ইয়াৰ নেগেটিভ ছাইড কি ওলাব, এই সমগ্ৰ বিষয়বোৰ ফহিয়াই চাইহে হাইকোৰ্ট কৰাৰ ন্যায্যতা থাকিব, গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰাৰ ন্যায্যতা থাকিব। গতিকে একাংশ প্ৰাৰ্থীক আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে আপোনালোক যদিহে উত্তীৰ্ণ হৈছে তেন্তে মনে মনে বহি থাকক, আমাৰ ক'বলগীয়া একো নাই। বা অনুত্তীৰ্ণ প্ৰাৰ্থীসকলেও আপোনালোকক প্ৰেছাৰকৃত নকৰে বা তেনেধৰণৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নকৰে আপোনালোকক লৈ, কিন্তু আপোনালোকে সৃষ্টি নকৰিব এওঁলোকক লৈ। আৰু যদিহে কৰে এওঁলোকক লৈ সমস্যা সৃষ্টি, তেন্তে কিন্তু আপোনালোকেও ফাটেকত পৰিব। দুয়োফালে সমস্যাৰ সৃষ্টি হ'ব। ইফালে চেষ্টা কৰিলে যে সিফালক আমি বিপদত পেলাওঁ, এইটো ফালৰ মানুহে যদি চেষ্টা কৰে যে আমি এইটো ফালৰ মানুহক বিপদত পেলাম, তেন্তে কিন্তু দুয়োফালে সাংঘাতিক ধৰণৰ ভূঁইকঁপৰ সৃষ্টি হ'ব, চুনামীৰ ঢৌ সৃষ্টি হ'ব। গতিকে আমি সেয়া কোনো পৰ্যায় বিচৰা নাই, সেয়া যাতে নহয়। যিসকল অনুত্তীৰ্ণ প্ৰাৰ্থী আছে তেওঁলোক মনে মনে বহি থাকক। আপোনালোক আমাৰ কাৰণে সহ্য নহয়, আৰু যিসকল অনুত্তীৰ্ণ প্ৰাৰ্থী তেওঁলোকো আমাৰ প্ৰিয় বন্ধু নহয়। গতিকে তেওঁলোকৰ কিছুমান জাষ্টিছ আছে, জাষ্টিছ পাব লাগিব। আৰু সেইকাৰণে আমি ভিডিঅ' প্ৰস্তুত কৰোঁ আৰু ন্যায়ৰ হকে মাত পাতোঁ, এটা জনমত গঠন কৰাত সহায়ক হয়। গতিকে আপোনালোকলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ যে আপোনালোকে এই অপপ্ৰচাৰৰ পৰা বিৰত থাকক। এজনে আনজনলৈ মেছেজ প্ৰেৰণ কৰি আছে যে
এইসকলে বৰ্তমান যিসকল অনুত্তীৰ্ণ প্ৰাৰ্থী তেওঁলোকে হাইকোৰ্টলৈ গোচৰ তৰি আছে। কিন্তু নহয়, স্পষ্ট কথা, এতিয়ালৈকে তেনেকুৱা ধৰণৰ সিদ্ধান্ত লোৱা নাই। মনতে কোনোবা ভাবিব পাৰে, কিন্তু সেয়া লিখিত হোৱা নাই। আৰু কৈছে অপপ্ৰচাৰত যে পইচা গোটাই আছে কোনোবা ইউটিউবাৰে। কিন্তু আমি যিমান দূৰ জ্ঞাত যে সেয়া নহয়। আলোচনা চলিছিল প্ৰথম পৰ্যায়ত, যিহেতু ৰিভলিউচনৰ প্ৰসংগটো আহি পৰিল, তেতিয়া সেই আলোচনাটো চাইলেণ্ট কৰি দিয়া হ'ল, স্থগিত কৰি দিয়া হ'ল, স্তব্ধ কৰি দিয়া হ'ল। সেই তাতেই স্তব্ধ হৈ গ'ল। আৰু যদিহে আমি কৰিম, আমি কেতিয়া কৰিম হাইকোৰ্ট কওকচোন? আমি কৰিম যেতিয়া নেকি আমি টেটৰ ৰিজাল্টক লৈ সন্তুষ্ট নহ'ম, অৰ্থাৎ ৰিভলিউচনৰ ৰিজাল্টক লৈ আমি যেতিয়া নেকি সন্তুষ্ট নহ'ম, তেতিয়া আমি ন্যায়ালয়ৰ কাষ চাপিম আৰু আমি বাধ্য হ'ম। আমি মানে কোন? যিসকল অনুত্তীৰ্ণ প্ৰাৰ্থী তেওঁলোকক উদ্দেশ্যি আমি কথাখিনি ব্যক্ত কৰিলোঁ। কিন্তু বৰ্তমান তেনেকুৱা কোনো ধৰণৰ পৰিস্থিতি নাই হাইকোৰ্ট কৰাৰ কাৰণে। আৰু যদিহে আমি হাইকোৰ্ট কৰোঁ, ইয়াৰ ইতিবাচক ফলাফল কি ওলাব, নেতিবাচক ফলাফল কি ওলাব, আৰু চিটুৱেশ্যন কেনেকুৱা লাগিব হাইকোৰ্ট কৰাৰ কাৰণে। গতিকে বৰ্তমান চিটুৱেশ্যন মুঠেই উপযোগী নহয়। ৰিভলিউচনৰ আশ্বাস দিছে চৰকাৰে, চাই লওক কি হয়। তাৰপিছত যদিহে ৰিভলিউচনৰ ৰিজাল্টত আমি স্পষ্টকৈ কৈ দিছোঁ যে যদিহে ৰিভলিউচনৰ ৰিজাল্টত এই অনুত্তীৰ্ণ প্ৰাৰ্থীসকল সন্তুষ্ট নহয়, কিন্তু আপোনালোকৰ বিপদ আছে। আপোনালোকক ক্ষুদ্ৰ বুলি ভাবি বা তেনেকুৱা বেয়া পাই কোৱা নাই কথা, যিসকল উত্তীৰ্ণ প্ৰাৰ্থী তেওঁলোকক কৈছোঁ যে বিপদ অনিবাৰ্য। কিয়নো আপোনালোকৰ এই যি সমগ্ৰ প্ৰচেছটো আছে, এই প্ৰচেছটোতে বা আপোনালোকৰ যি পাছ কৰাৰ যিটো বৈধতা আছে, সেই বৈধতাটোত ক'ৰবাত নহয় ক'ৰবাত আঘাত পৰিব এওঁলোকৰ গোচৰে। এই সমগ্ৰ আপোনালোকৰ যি এপ্লাইৰ প্ৰচেছ আছে, আবেদনৰ যি ৰেগুলাৰ পোষ্টৰ কাৰণে এডভাৰটাইজমেণ্টখন আছিলে, সম্পূৰ্ণ বাতিল হৈ যোৱাৰ সম্ভাৱনা প্ৰকট হৈ থাকিব যদিহে হাইকোৰ্ট কৰে। আমি আশা কৰা নাই। গতিকে ইয়াৰ পজিটিভ ছাইড কি ওলাব? যিসকলে হাইকোৰ্টত গোচৰ তৰিব, তেওঁলোকৰ এটাই পজিটিভ হ'ব যে তেওঁলোকে ন্যায় পাব। সত্য যি লিগেল, সেই লিগেলটো তেওঁলোকে লাভ কৰিব, বৈধতা লাভ কৰিব। গতিকে এফালে এফালক মাৰিলে সমস্যাৰ বৃদ্ধি হৈ গৈ থাকিব। শেষত গৈ বিস্ফোৰণ হৈ যাব পাৰে, ব্ৰাষ্ট হৈ যাব পাৰে। গতিকে সেইকাৰণে পুনৰ বাৰম্বাৰ অনুৰোধ জনাইছোঁ যে আপোনালোকে এটা ফালে আন এটা ফালক নামাৰিব, আন এটা ফালে এইটো ফালক নামাৰিব। গতিকে আপোনালোকে দুয়োটা ফাল একত্ৰিত হৈ থাকক। এই প্ৰতিবাদস্থলীত 27 ডিচেম্বৰৰ দিনা সেবাৰ যি কাৰ্যালয় ঘেৰাও কৰিছিল, তাতো উত্তীৰ্ণ প্ৰাৰ্থী আছিল। এটা কথা মনত থাকিব, তাতো কিন্তু উত্তীৰ্ণ প্ৰাৰ্থীসকল আছিল। আৰু চিটুৱেশ্যন তেতিয়া হ'ব হাইকোৰ্ট কৰাৰ, আমি ক'লোই নহয় যে যেতিয়া নেকি ৰিভলিউচনৰ ৰিজাল্ট সন্তুষ্ট নহ'ব তেতিয়া হ'ব। আপোনালোকে আশা কৰক কিমান বাঢ়িব কেণ্ডিডেট? বাঢ়িলে 10,000 মান বাঢ়িব, 15,000 মান বাঢ়িব। ৰিভলিউচনত বাঢ়িলে বাঢ়ক। যদি একাডেমিক্স মাৰ্কছ ভাল আছে তেন্তে পাই যাওক চাকৰি। সম্পূৰ্ণ যোগ্যতাৰ ওপৰত এটা বেচিছ অফ মেৰিটত চাকৰি পাব। কাৰ আপত্তি কৰিবলগীয়া থাকিব ইয়াত? আমাৰ নাই আপত্তি কৰিবলগীয়া। আপোনাৰ আছে জানো? অন দ্য বেচিছ অফ মেৰিটত পাব, মেধাৰ ভিত্তিত পাব চাকৰি। গতিকে কাৰো এই ক্ষেত্ৰত কোনো ধৰণৰ আপত্তি থাকিব নালাগে। কিন্তু যদিহে তেওঁলোক ৰিভলিউচনত, বাৰম্বাৰ কৈছে, ৰিভলিউচনত সন্তুষ্ট নহয়, তেন্তে কিন্তু আপোনালোকৰ বিপদ অনিবাৰ্য। যিসকল উত্তীৰ্ণ হৈ আছে তেওঁলোকৰ সকলো ফালৰ পৰাই বিপদ আহিব। আমি আপোনালোকক বেয়া পাই কথাখিনি কোৱা নাই। যি লিগেল আছে, জাষ্টিছৰ ওপৰত
তাৰ আধাৰত আমি উক্ত কথাখিনি ব্যক্ত কৰিলোঁ। গতিকে হাইকোৰ্ট কৰাৰ কাৰণে ইয়াৰ নেগেটিভ ছাইডো থাকিব, পজিটিভ ছাইডো থাকিব, বহুত ছাইড আছে ইয়াৰ। গতিকে তেনেকুৱা চিটুৱেশ্যন যাতে নাহে কেতিয়াও, তাৰেই কামনা কৰিলোঁ। আৰু ৰিহেবিলিটেশ্যন প্ৰচেছটোতে যাতে এই অনুত্তীৰ্ণ প্ৰাৰ্থীসকল যাতে সন্তুষ্ট হৈ যায়, আপোনালোকে সেইটোৱে আশা কৰক। আপোনালোকে মাৰি নাথাকিব, সেইফালেদি মাৰি নাথাকিব, সেইফালেদি মাৰি থাকিলে কেতিয়াবা এইফালৰ পৰাও এটেক হোৱাৰ সম্ভাৱনা প্ৰকট হৈ থাকিব পাৰেও। সেইকাৰণে কৈছোঁ, আপোনালোকে ৰিহেবিলিটেশ্যন প্ৰচেছটোত সমৰ্থন কৰক। বাৰম্বাৰ কৈছোঁ সমৰ্থন কৰক। যদিও আপোনালোকৰ ৰিহেবিলিটেশ্যনত অলপ চলপ কিবা সমস্যাৰ সৃষ্টি হয়, সেই সমস্যাই তেনেই বৃহৎ সমস্যা নহ'ব। কিন্তু হ'ব কেতিয়া? যেতিয়া নেকি হাইকোৰ্ট কৰি দিয়া হয়। আৰু হাইকোৰ্টলৈ নাযায়, কেতিয়ালৈকে নাযাব? যেতিয়ালৈকে তেওঁলোকে এই যে ৰিহেবিলিটেশ্যন প্ৰচেছটোত ন্যায় পাই যাব। ন্যায় পাই গ'লে, জাষ্টিচ পাই গ'লে কিহৰ প্ৰয়োজন পৰিছে হাইকোৰ্ট কৰিবলৈ? নাই প্ৰয়োজন পৰা। গতিকে আপোনালোকে এইসকলৰ যি প্ৰচেছ চলি আছে, এইসকল মানে অনুত্তীৰ্ণ প্ৰাৰ্থীসকলৰ যিসকল ফেইল কৰিছে, যি ৰিহেবিলিটেশ্যন প্ৰচেছ চলি আছে, সেয়া যাতে সম্পূৰ্ণ শুদ্ধ, নিকা, স্বচ্ছভাৱে হয়, সেয়া আপোনালোকে কামনা কৰক। আৰু বৰ্তমান সময় হৈছে আপোনালোকৰ চাইলেণ্টলি বহি থকা। কিন্তু যি বজাৰৰ সৃষ্টি কৰি দিছে সমগ্ৰ ছ'চিয়েল মিডিয়াত, এটা ফদে আন এটা ফদক আক্ৰমণ কৰিছে, এইটো ফদে আন এটা ফদক আক্ৰমণ কৰিছে। গতিকে এনেকুৱা যুঁজৰ শেষত অন্তত ভূমিকম্প, চুনামি সদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। কেনেকৈ সৃষ্টি হ'ব পাৰে সেই কথাখিনি আমি ব্যক্ত কৰিছোঁ অলৰেডি। গতিকে এইখিনি আছিলে আহ্বান, থাকিলে সেইখিনি পৰামৰ্শ নহয়। আমি পৰামৰ্শ দিবলৈ কোন? আহ্বান কৰিছোঁ। গতিকে আপোনালোকৰ যদি কিবা ধৰণৰ সমস্যা আছে বা জানিবলগীয়া আছে, আমাৰ যিখিনি জ্ঞান আৰু মগজুৱে ঢুকি পায়, আমি আপোনালোকৰ সহায় কৰিবলৈ বাধ্য। গতিকে আমাকো লৈ আপোনালোকে অপপ্ৰচাৰত ব্ৰতী নহ'ব। কাটৰ আহ্বান জনাইছোঁ, আমাক লৈ আপোনালোকে অপপ্ৰচাৰত ব্ৰতী নহ'ব। আমি আপোনালোকৰ হৈ মাত মাতিছোঁ, আমি আপোনালোকৰ হৈ আছোঁ। ইয়াত উত্তীৰ্ণ অনুত্তীৰ্ণ সকলোৰে কাৰণে আছোঁ আমি। কাৰোবাৰ বেয়া হোৱাটো, কাৰোবাৰ লোকচান হোৱাটো আমি কেতিয়াও কামনা নকৰোঁ। কিন্তু সম্পূৰ্ণ শুদ্ধ প্ৰক্ৰিয়াত হ'ব লাগিব, শুদ্ধ প্ৰচেছত হ'ব লাগিব, লিগেল প্ৰচেছত যাব লাগিব প্ৰক্ৰিয়াটো। গতিকে যদি কিবা থাকে সুধিবলগীয়া কমেণ্ট বক্সত জনাব, আমি তাৰ ৰেছপন্স দি যাম। আৰু লগতে ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকে ফ্ৰেণ্ড চাৰ্কললৈ। বহুতৰ মনত তেনেকুৱা প্ৰশ্ন জাগৃত হৈ আছে, গতিকে যাতে সেই প্ৰশ্নটোৰ সমাধান হয়। তাৰপিছত আপোনালোকে ভিডিঅ'টো ভাল পালে বা চেনেলটো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব আমাৰ চেনেলটোৰ ফালৰ পৰা। গতিকে এইখিনি আছিলে, আৰু শেষত বিদায় ল'ব বিচাৰিছোঁ, আৰু পৰৱৰ্তী লগ পাই আছোঁ আন এটি ভিডিঅ'ত। গতিকে এই ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলো ভিউৱাৰ্ছকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। থেংক ইউ।